এটা দিন নাযায় ইজনৰ অবিহনে আনজনৰ মৰমবোৰে যে কেতিয়া হৃদয়ত থিতাপি লৈছিল ধৰিবকে নোৱাৰিলে আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে বন্ধুত্বই প্ৰেম হ'ব পাৰে নেকি তই হে তোক মই মোৰ ঘৰৰ চাবি ইমাৰ্জেন্সিৰ বাবেহে দিছো এইবাবে দিয়া নাই যে তই যেতিয়া তেতিয়াই মোৰ ঘৰত সোমাবি চাও মোৰ গোটেই বিস্কুটবোৰ খাই শেষ কৰিব এতিয়া মই জানো আমিতো বেষ্ট ফ্ৰেণ্ড ন বাৰু মাই তোৰ বাবে স্পেচিয়েল মটন বনাইছে তোক মাতি পঠাইছে আজি যাব নোৱাৰিম মোৰ অলপ বজাৰ কৰিবলগীয়া আছে তই আহিছ ভালেই কৰিছ মই তোক ফোন কৰিব ওলাইছিলোৱে বজাৰ যোৱাকালি কৰিছিলিচোন আজি আকৌ যোৱাকালি কিবা কিবি কৰোঁতে বহুত বজাৰ ৰৈ গ'ল তোক মোৰ এটা কথা ক'বলগীয়াও আছে ক এতিয়াই ক এতিয়া নকওঁ পিছত কম আগতে বজাৰৰ পৰা আহোগৈ দে সোনকাল ওলা কেনেকুৱা লাগিছে মোক ঐ কিবা কবিনে নে এনেকৈ চায়ে থাকিবি ধুনীয়া লাগিছে মাত্ৰ এটা প্ৰব্লেম মই ঠিক কৰি দিছোঁ এতিয়া বেছি ধুনীয়া লাগিছে কথা এটা কওঁ তোক চুলি মেলিলে বহুত ধুনীয়া দেখি হ'ব বল এতিয়া
ক'ত আছ মই চিমিলত বজাৰত তই তাইক কৈ নিদিয় কিয় তই যে তাইক ভাল পাৱ পাগল হ'লি নেকি আমি ভাল ফ্ৰেণ্ড হয় অ'কে এজন ল'ৰা আৰু এজনী ছোৱালী কেতিয়াও ভাল ফ্ৰেণ্ড হ'ব নোৱাৰে বাবা বেলেগ ডাইলগ মাৰিছ কাটি দিলে বে সঁচাকৈ নে চিমি মোৰ বেষ্ট ফ্ৰেণ্ড নে তাইক মই ভাল পাই পেলাইছোঁ নে তাইও মোক ভাল পায় এইবোৰ যে ৰাজি মূৰত কি সোমাই দিয়ে নহয় তই এই ৰাতিপুৱাই তোৰ আকৌ কি কাম ওলাল যা আগতে মোৰ কাৰণে এগিলাচ পানী লৈ আহ কি কৰোঁ কওঁ নে নকওঁ তাই বাৰু কি ভাবে ঐ পানী এগিলাচ আনোতে তোৰ ইমান দেৰি নি আছো ল থেংক ইউ বাৰু সিদিনা তই এটা কথা ক'ম বুলি কৈছিলি অ' তো কোৱাই হোৱা নাই মায়ে মোৰ কাৰণে এজন ল'ৰা চাইছে জান ল'ৰাজন বহুত ভাল হয় বুজিছ আৰু বহুত কিউটো হয় আমি অতি সোনকালে বিয়াৰ বাবে আগবাঢ়িম বুলি ভাবিছোঁ না তই এইটো কৰিব নোৱাৰ কি অঁ কাৰণ তই মোৰ হয় কি কৈছ এইবোৰ আই ৰিয়েলি লাভ ইউ হেল্ল' যোৱাকালিৰ কথাবোৰ এতিয়াও ভাবি আছা নেকি সেইবোৰ ভাবি নাথাকিবি অহাকালি মই ঘৰলৈ যাম মোক ষ্টেচনলৈ আগুৱাই দিবি হ'ব দে চা তোৰ এষাৰ কথাই আমাৰ মাজত কেনেকুৱা প্ৰব্লেমৰ সৃষ্টি কৰিলে তই মোৰ ভাল পোৱাক প্ৰব্লেম বুলি কৈছ প্ৰব্লেম বুলি কৈছোঁ আৰু মই ভালকৈয়ে জানো তোৰ মূৰত এই প্ৰেমৰ কথাবোৰ ৰাজে সোমাই দিছে চা ৰাহুল এইবিলাক প্ৰেম চেম জীৱনত বহুত আহিব তোৰ কাৰণে আমাৰ এই 15 বছৰীয়া ফ্ৰেণ্ডশ্বিপটো বেয়া হ'ব ওলাইছিল কেতিয়াবা এনেকুৱা হৈছিল নে যে এই 15 বছৰত আমি কথা নপতাকৈ আছিলোঁ নাই ন কোনে কৈছে তোক মই ভাল নাপাওঁ বুলি তয়ে মোৰ সকলো ফুড পাৰ্টনাৰ ট্ৰেভেল পাৰ্টনাৰ আমাৰ এই ধুনীয়া সম্পৰ্কটোত প্ৰেম চেমবোৰ আনি নষ্ট নকৰিবি
আই এম চৰি I love you as a friend. এটি দুটি মিঠা কথা লৰালিৰে আজি ভাহি ভাহি আহে সন্মুখতে মনৰে কথাবোৰ বুজিও নুবুজা প্ৰেমৰে কাহিনী আধৰুৱা বন্ধুত্বৰ এনাজৰীত দুয়ো বান খাই পৰিছিল খুব গভীৰতালৈ শৈশৱত বালিঘৰ সজা বন্ধুত্বই কেতিয়া জানো প্ৰেমৰ উমান পালে আচলতে কি জানে সময় সলনি হয় আৰু সময়ৰ লগে লগে সলনি হয় কিছুমান সম্পৰ্ক এই যে ভাল পোৱাবোৰ এনেকুৱাই প্ৰেম নহলেও আজীৱন সহবাস কৰিব পাৰি মনৰ মাজত